Halo, di Koranto lalu. এতিয়া এই গোটেই যুৱ প্ৰজন্মৰ মাজত এই ভূমিকাখিনি আছে, তেওঁলোকৰ ওপৰতে গোটেই আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। অলপ বেছি ভাষণ দিয়াৰ নিচিনা হৈছে, কিন্তু গুৰুত্বপূৰ্ণ কথা দেই এইবোৰ, আমি প্ৰতি মুহূৰ্তত অনুভৱ কৰি থকা কথা। তাৰে এটা ক্ষুদ্ৰতম অংশ মাত্ৰই অসমীয়া চিনেমা নাটকসমূহ যে আমি উপভোগ কৰিব লাগে। ব্ৰহ্মপুত্ৰৰ এইটো পাৰৰ দৰ্শকে সদায় থিয়েটাৰ চায়ে থাকে। আমি থিয়েটাৰৰ কাৰণে যেতিয়া আহোঁ, বিভিন্ন দৰ্শকৰ সঁহাৰি পাওঁ, অপৰিসী মৰম পাওঁ, চেনেহ পাওঁ। এইবাৰ চিনেমাৰ কাল, যেনেকৈ ৰত্নাকৰ, মিছন চাইনা, কাঞ্চনজংঘাক অপৰিসীম আমি আদৰ দিছিলোঁ, সেইখিনি চিনেমা আমি চাবলৈ গৈছিলোঁ। এই ক'ভিডৰ পিছত চব উল্টা পুল্টা হৈ গ'ল নহয়, তাৰ পাছত এখন নতুন চিনেমা আহি আছে, গংগা। এতিয়া গংগাখন চাবলৈ আমি আহ্বান জনালে নহ'ব, আপোনালোকে এটা আৱেগ বুলি ভাবিয়ে চাবলৈ আহিলেও নহ'ব, ছবিখন ভাল হ'বও লাগিব। কাৰণ যদি এখন ছবি ভাল নহয়, তেন্তে দৰ্শকে নিজৰ পকেটৰ পইচা খৰচ কৰি গৈ দুঘণ্টা সময় এনেই বহি নাথাকে। কিন্তু গতিকে যিসমূহ ছবি জগতৰ লগত জড়িত হৈ থকা মানুহ, তেওঁলোকৰ গুৰু দায়িত্ব আছে যে উপভোগ্য এখন চিনেমা, উপভোগ্য বুলি ক'লে আৰু সকলো বস্তু যে ভাল লগা বস্তুখিনি দিম তেনেকুৱা নহয়, ভাল লগা বস্তুখিনি দিম, কিন্তু ভাল কথাখিনিও দিব লাগিব, সুন্দৰভাৱে প্ৰেজেণ্ট কৰিব লাগিব। আৰু সেই এখন ব্যৱসায়িকভাৱে সফল হ'ব পৰা সকলো উপাদান ৰাখি এখন চিনেমা নিৰ্মাণ কৰা হৈছে গংগা। আৰু গংগাখন অসমীয়া জীৱনৰ পৰিচায়ক এখন ছবি। ইয়াত বাস্তৱৰ পৰা আঁতৰি গৈ আমি একো দেখুওৱা নাই গংগা ছবিখনত। সেইকাৰণে আমি এনেকৈ অসমীয়া আমাৰ নিজৰ মানুহখিনিৰ মাজলৈ আহিছোঁ এই অনুৰোধটো লৈ যে ছবিখন আপোনালোকে উপভোগ কৰিবলৈ আহক। আমি উৰি উৰি ফাইট কৰা নাই গংগাত, এনেকৈ এখন বাইক কান্ধত দাঙি এনেকৈ তলিয়াই দিয়া নাই গংগাত, কাৰণ সেইবোৰ অবাস্তৱ কথা কিছুমান। বাস্তৱ হৈছে কি, আমাৰ আৱেগবোৰ, আমাৰ অনুভূতিবোৰ, আমাৰ নিজৰ অসমীয়া সমাজখন, সেইখিনিকে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু গংগাৰ মতে মাতগৰাকী যায়, মই এটা কাহিনী শুনিছোঁ, কাহিনী নহয় সঁচা কথা এটা। এগৰাকী মাতৃয়ে একেবাৰে জন্ম হোৱা কেঁচুৱা এটা চোতালত উমলিবলৈ দি নিজে কাম কৰি আছিলে। এটা বাঘে আহি হেনো কেঁচুৱাটোক মুখত কামুৰি গুচি গ'ল। মাকজনীয়ে দৌৰি গৈ বাঘৰ লগত যুদ্ধ কৰি বাঘৰ মুখৰ পৰা জীৱিত অৱস্থাত নিজৰ সন্তানটোক উদ্ধাৰ কৰি লৈ আহিছে। এয়াই হৈছে এগৰাকী মাতৃৰ শক্তি। এনেই সচৰাচৰ আমি বাঘৰ লগত যুদ্ধ কৰাটো সপোনৰো গৈছোঁ, আমি নোৱাৰোঁ কৰিব, কিন্তু এগৰাকী মাতৃয়ে পাৰে। মাকে নোৱাৰা কাম পৃথিৱীত একো নাই। নিজে এগৰাকী মাতৃ, সেইকাৰণে হাড়ে মজুৰ সেই কথাটো উপলব্ধি কৰোঁ। আৰু মই খুব সন্তোষ পাইছোঁ, খুব সুখী মই এই চৰিত্ৰটোত অভিনয় কৰি। এগৰাকী সম্পূৰ্ণ মাতৃ হিচাপে গংগাত মই ওলাইছোঁ। মৰমৰ সেই সোৱাদখিনি আছে, মাতৃত্বৰ সেই সোৱাদখিনি আছে গংগাত। ঠিক তেনেধৰণে এগৰাকী সন্তানৰ, এই এওঁলোকৰ বয়সৰ সন্তান, মানে সৰু সৰু ল'ৰা ছোৱালীখিনিৰ এখন মনৰ আকাশ থাকে নহয়, সেই মনৰ আকাশখনত বিভিন্ন ধৰণৰ ভাৱে বিচৰণ কৰি ঘূৰি ফুৰে। আৰু আমি যিটো আজি এতিয়া যান্ত্ৰিক পৃথিৱীত বসবাস কৰিছোঁ, আজি মই নিজে থিয়েটাৰ সামৰিছোঁ, প্ৰমোচনত ঘূৰি ফুৰিছোঁ, কেতিয়াবা চাগে মোৰ ছোৱালীজনীয়ে ভাবে মাৰ মোৰ কাৰণে সময় নাই নেকি বাৰু, আৱেগ আছে, অনুভূতি আছে, মৰম আছে, চেনেহ আছে, চব আছে, কিন্তু কেতিয়াবা সময়ৰ কাৰণে আমাৰ হাতত সময় নাথাকে। সেই কথাখিনিও দেখুৱাবলৈ চেষ্টা কৰা হৈছে গংগা। এগৰাকী সন্তানে যেনেকৈ পিতৃ মাতৃৰ পৰা সকলো বিচাৰি কিছু মৰমৰ মিঠা সময় বিচাৰে, যিখিনি দিবলৈ আমাৰ হাতত সময় নাথাকে, সেই কথাবোৰ আছে গংগাত। সেইকাৰণে আমি আটাইকে অনুৰোধ জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলেও গংগা ছবিখনৰ পৰা পাবলগীয়া বাৰ্তা বহুত আছে, এখন সমাজ গঢ়াৰ কাৰণে বাৰ্তা বহুত আছে। আৰু শিক্ষাগুৰুসকলক আমি অনুৰোধ জনাইছোঁ যে ছবিখন আপোনালোকে উপভোগ কৰিবলৈ আহক। পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পাৰে এখন ছবি। নিজৰ পৰিয়ালবৰ্গক লৈ আহক, বন্ধু মহল, ওচৰৰ চুবুৰীয়া আটাইকে ক'ব। আৰু প্ৰযোজক, ইয়াত সহ প্ৰযোজিকা আছেই আমাৰ মল্লিকা ৰয়, তেখেত উপস্থিত আছে। প্ৰযোজকে এটা দাবী কৰিছে, দৃঢ়তাৰে এটা দাবী কৰিছে, চিনেমাখন চাই যদি বেয়া পায় টিকেটৰ দুগুণ পইচা উভতাই দিব। কিন্তু কম দৃঢ়তা নাই এগৰাকী প্ৰযোজকৰ কাৰণে। ক'ভিডৰ সময়ত আৰ্থিকভাৱে জৰুলা হৈ পৰাৰ সময়ত আমি আটাই আৰ্থিক সংকটত ভুগিছোঁ। তাৰ মাজত এগৰাকী প্ৰযোজক ওলাই আহিছে এখন অসমীয়া চিনেমা প্ৰযোজনা কৰিবৰ কাৰণে। নিজৰ ভিতৰতে বৰ ডাঙৰ এটা প্ৰশংসাৰ যোগ্য তেওঁলোক। তেওঁলোকৰ এই সদিচ্ছা সফল হ'ব যেতিয়া দৰ্শকে চিনেমাখন উপভোগ কৰিবলৈ যাব। আমি আটাইকে অনুৰোধ কৰিছোঁ, অহা 6 মে'ত যেতিয়া চিনেমাখন ৰিলিজ হ'ব, ছবিখন উপভোগ কৰিবলৈ আপোনালোকে হললৈ মাত্ৰ যাওক। যদি বেয়া পায় আমাক ক'ব, আমি মুক্ত সমালোচনাৰ কাৰণে সদায় প্ৰস্তুত হৈ আছোঁ। আৰু সমালোচনা, মুক্ত সমালোচনা হ'লেহে, সুস্থ সমালোচনা হ'লেহে আমাৰ চিনেমাৰ মাধ্যমটো আৰু বেছি উত্থান হ'ব। আমাৰ চিনেমাৰ মাধ্যমটোৰ টেকন'লজিকেল ডেভেলপমেণ্টখিনি হ'ব, আমি আৰু ভাল ভাল কাম কৰিবলৈ উৎসাহিত কৰিম হ'ব। আৰু যদি ভাল পায় তেন্তে ওচৰে পাজৰে থকা 10জন মানুহক ক'ব যে ছবিখন আপোনালোকে চাবলৈ যাওক। কাৰণ ছবিখন চাবলৈ যিমান মানুহ অসমীয়া মানুহ যাব,
আমাৰ নিজৰ মানুহখিনি আমাৰ নিজৰ ভাষাৰ ছবিখন যেতিয়া চাবলৈ যাব তেতিয়া আমাৰ নিজৰ মানুহখিনি উৎসাহিত হ'ব এই জগতখনৰ লগত জড়িত থকা মানুহখিনি এইখিনি আমাৰ মূল বক্তব্য ক'বলগীয়া কথা এতিয়া মই ছবিখনৰ ঠিক সংলাপ নহয় কাৰণ ছবিত নাটকীয় সংলাপ খুব কম থাকে কিন্তু এটা আভাস ছবিখনৰ চৰিত্ৰটো এটা আভাস মই দিবলৈ চেষ্টা কৰোঁনে বাৰু